কবিতাৰ শিৰোনামা মোৰ যৌৱন। কবি মুন্মী মহন্ত। মোৰ শোৱা কোঠালীত মই অকলশৰে আৰু বেৰত ওলমাই থোৱা ফটোখন। বন্ধ কোঠালীটো অপেক্ষা কৰিছিলোঁ ফটোখনলৈ চাই। অনাহুত অনুভূতিৰ পৰশ। হঠাৎ মোৰ ভাৱ হ'ল তেওঁ যেন মোৰ ওচৰলৈ আহিছে। গা মন শিহৰিত হৈ উঠিল তেওঁৰ সৌন্দৰ্যৰ পৰশত। ভাল লাগিছিল সেই মধুৰতা, শীতল হাতৰ স্পৰ্শ। উদ্গ্ৰীৱ হৈ পৰোঁ একান্তভাৱে তেওঁক দুবাহুৰ মাজত পাবলৈ। অন্ধকাৰ কোঠালীৰ মাজত সেই ছবিখন আৰু মই, আমি দুয়ো মিলি যাম নিবিড়ৰ পৰা নিবিড়তালৈ। এনেতে এটা প্ৰতিধ্বনি আহি সুধিলে, তেওঁ কোন, নাম কি তুমি জানানে? একবুজ আমেজ ভৰা শিহৰণেৰে শিহৰিত হৈছে মোৰ শৰীৰ। মই মাথো অনুভৱ কৰিছোঁ তেওঁৰ অস্তিত্ব। কোনোবাই ফুচফুচাই ক'লে তেওঁ মোৰ। চাই হোৱা সপোনবোৰ জিলিকি উঠিল। তেওঁ জীয়াই আছে, তেওঁ জীয়াই আছে মোৰ এই কোঠালীৰ ভিতৰত। জিলিকাই ৰাখিছে মোৰ যৌৱন। সেয়েহে ইমান মধুৰ মোৰ যৌৱন।